Hi guys. আজিৰ ভিডিঅ'টো মই এটা কমন ইস্যু চুলি সৰাৰ ওপৰত বনাব লৈছোঁ। নামটো চাই গম পাইছে যেতিয়া বেছি দীঘলীয়া কৰা নাই। এইটো এটা কমন ইস্যু হয়, কিন্তু কমন ইস্যু হ'লেও প্ৰতিখন ঘৰতে এই চুলি সৰা বা কম বয়সতে চুলি পকা প্ৰব্লেম আছে বুলি আপুনি ক'ব পাৰে। আপোনাৰ হয়তো নিজৰো থাকিব পাৰে। কিন্তু আমি এইবিলাক কথাত বেছিকৈ গুৰুত্ব নিদিওঁ বা সৰিছে বা পকিছে, কিন্তু কথাটো হৈছে যে আমি গুৰুত্ব নিদিওঁতে এটা সময়ত বহুত বেছিকৈ সৰা হৈ যায় বা পকা হৈ যায়, আৰু কম বয়সতে বহুতক টপা হোৱা দেখা যায়, আৰু বহুত ছোৱালীৰ দেখা যায় যে চুলি বহুত সৰি গৈছে। আৰু এইটো আমাৰ কাৰণে ভাল নহয় মানে কি প্ৰব্লেমত পৰা দেখা যায়। চুলি সৰি গ'লে ছোৱালীবিলাকৰ ষ্টাইল কৰিবলৈ দিগদাৰ হয়, ল'ৰাবিলাকৰ বিয়া পাতিবলৈ ছোৱালী নোপোৱা হয়, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হয়। গতিকে আমি আমাৰ চুলিখিনিৰ গুৰুত্ব ৰখাটো খুবেই দৰকাৰ। আৰু তাৰ কাৰণে আমি বহুতে ভাবোঁ যে এইটো বস্তু চুলিত সানিম, চুলি কামত দিব, কামত নিদিলে আকৌ বেলেগ এটা বস্তু সানিম বুলি ভাবোঁ, সেইটো সানো, আকৌ দেখোঁ সেইটোও কামত নিদিয়ে। এনেকৈ এক্সপেৰিমেণ্ট কৰোঁতে এটা টাইমত আমাৰ চুলিয়ে গৈ পেলাই টপা হৈ যায়, তেতিয়া সানিবলগীয়া একো নাথাকে, ফণিবলৈকো আনকি ফণিৰ দৰকাৰ নপৰে। এতিয়া সেইকাৰণে মই নিজেও সুফল পাওঁ। মোৰ বাৰু চুলি ইমান সৰা নাই, অলপ চলপ সৰিছিলে, কিন্তু মই বহুতখিনি উপকৃত হৈছোঁ। তেনেকুৱা ধৰণৰ উপায় হওক বা বনদৰৱৰ কিছুমান উপায় আছে যিবিলাক ব্যৱহাৰ কৰি আপুনি সুফল পাব বুলি মই ভাবোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে চাওঁ আহক এতিয়া ভিডিঅ'টো। এতিয়া চাওক, চুলি কিহৰ কাৰণে সৰে। চুলি সৰাৰ বহুতো কাৰণ আছে। কোনো লোকৰ বেমাৰৰ কাৰণে সৰে, কোনো লোকৰ আকৌ মূৰত ধৰক অলপ কম দামী বা ধৰক মূৰত চুইট নকৰা ধৰণৰ চেম্পু, চাবোন, বেছি কাঢ়া চাবোন আদি ইউজ কৰাৰ ফলতো চুলি সৰে। কোনোৱে বহুত বছৰ ধৰি মূৰত তেলেই দিয়া নাই, তেনেকুৱা কাৰণতো চুলি সৰে। আৰু তাতকৈ ডাঙৰ কথা, যিসকল লোকে এনি টাইম বহুত মূৰত টেনশ্যন লৈ থাকে, তেওঁলোকৰো বহুত চুলি সৰে। গতিকে এইবিলাক হৈছে চুলি সৰাৰ কাৰণ। বা কিছুমানৰ ধৰক বডিত কিছুমান ভিটামিন কমি গৈছে, তেনেকুৱা ক্ষেত্ৰতো হ'ব পাৰে, বা উফি বাঢ়িছে আপোনাৰ মূৰত, তেনেকুৱা ক্ষেত্ৰতো চুলি সৰিব পাৰে। এতিয়া চুলি সৰে কেনেকৈ? প্ৰথমতে আপুনি গম নাপায়, ইমান চুলি নসৰে। প্ৰথমতে এডাল দুডাল কৰিয়ে সৰা ষ্টাৰ্ট হয়। তাৰপিছত লাহে লাহে আপোনাৰ চুলি সৰাৰ পৰিমাণটো বাঢ়ি যায়। আৰু বেছিকৈ কেতিয়া চকুত পৰিব? যেতিয়া আপুনি মূৰটো ফণিয়ালে ফণিটো বহুত চুলি লাগি আহিব। আৰু শেষত এনেকুৱা অৱস্থা হয় যে দালি, ভাত, চব্জি চবতে আপুনি চুলি পোৱা ষ্টাৰ্ট কৰিব। গতিকে তেনেকৈয়ে চুলি সৰাটো আপোনাৰ কমৰ পৰা বেছিলৈকে বাঢ়ি গৈ থাকে। এতিয়া এই চুলি যিটো হিচাপত সৰি থাকে, আমি বহুত প্ৰব্লেমত পৰোঁ। চুলি সৰাটো এনেকুৱা এটা প্ৰব্লেম, যিটো প্ৰব্লেমৰ কাৰণে আমি ডক্টৰৰ ওচৰত যাব নোৱাৰোঁ। আৰু আমি নিজে এক্সপেৰিমেণ্ট কৰি নিজৰ মতে আমি বস্তু খাওঁ, বস্তু লগাওঁ, বা চুলিৰ কাৰণে অনলাইন চাৰ্চ কৰোঁ কোনটো বস্তু ভাল হ'ব। তাত যদি দেখোঁ এইটো বস্তু ভাল, আমি সেইটোৱে ইউজ কৰোঁ। ইউজ কৰি দেখিছোঁ বেয়া, তো বস্তুটোৰ বদনাম গাওঁ, আকৌ বেলেগ বস্তু ইউজ কৰা ষ্টাৰ্ট কৰোঁ। এনেকৈ আমি কৰোঁ। কৰাৰ কাৰণে আমি নিজেই গম নাপাওঁ যে কোনটো বস্তুৱে আমাক কাম দিব বা কোনটো বস্তুৱে আমাক কাম নিদিয়ে, আৰু তাৰ ফলত আমাৰ প্ৰব্লেমটো ঠিক নহয়। এতিয়া প্ৰব্লেমো আছে দুটা। কিছুমানৰ চুলি সৰি যায়, কিছুমানৰ চুলি পকি যায়, আৰু কিছুমানৰ পকি সৰি থাকে, আৰু কিছুমানৰ কেঁচাই সৰি থাকে। এই ভিডিঅ'টো মই বনাইছোঁ চুলি সৰাৰ বাবেহে। চুলি পকাৰ কাৰণে মই আকৌ অন্য এটা ভিডিঅ' বনাম। একেলগে এইকাৰণে বনোৱা নাই, নহ'লে মই ইয়াৰ যিখিনি উপায় দিম, সেইখিনি উপায় চুলি পকাৰ লগত অকণ সাল সলনি আছে বাবে খেলি মেলি হৈ যাব পাৰে। সেইকাৰণে এইটো ভিডিঅ' অকল চুলি পকাৰ বাবে। চুলি সৰাৰ বাবে অন্য এটা ভিডিঅ' এইটোৰ পিছতে মই বনাম। গতিকে এতিয়া মই আপোনাক এই চুলি পকাসকলৰ বাবে সৰাসকলৰ বাবে কি কৰিব লাগিব সেইখিনি আপোনাক মই দেখুৱাই দিম, স্ক্ৰীণত দেখুৱাই পেলাই মই কৈ দিম আপোনালোকক। সেইমতে আপোনালোকে ব্যৱহাৰ কৰি চাওক, আশা কৰোঁ আপোনালোকে সুফল পাব। এতিয়া আহক কি কৰিব লাগে আমি সেইখিনি চাওঁ। এতিয়া চাওক, আপোনালোকে আমলখি 3টা বা 4টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিছদিনা যদি মূৰ ধুৱে, তেতিয়া আপোনাৰ চুলি সৰা বন্ধ হ'ব। আৰু এইদৰে আপুনি এদিন বা দুদিন কৰিলে নহ'ব, কমচে কম এমাহ, 2 মাহ, 3 মাহ, 4 মাহলৈকে কৰক। ঘৰততো আমলখিৰ গছ থাকিলে খুবেই ভাল, নহ'লে আপুনি ফ্ৰিজত ৰাখি পেলাই হ'লেও এই কামটো কৰিব পাৰে। কিন্তু যিমান পাৰে আপুনি কৰক, আপোনাৰ কাৰণে ভাল হ'ব। সদায় অসুবিধা হ'ব পাৰে, 2-3 দিনৰ মূৰে কৰক, কিন্তু এইদৰে আপুনি চেষ্টা কৰক। এতিয়া দ্বিতীয় উপায়টো হ'ল ৰহৰ দাইল। আমি সকলোৱে চিনি পাওঁ। এই ৰহৰ দাইল পিহি 3 বাৰকৈ দিনে প্ৰলেপ দি দ্বিতীয় দিনা সৰিয়হ তেল মূৰত ঘঁহি ৰ'দত বহি 4 ঘণ্টাৰ পিছত আগৰ দৰে প্ৰলেপ দিলে চুলি সৰা কমে আৰু চুলি গজে। এনেদৰে একেৰাহে 10-12 দিন দিয়া ভাল।
গতিকে আপোনালোকে এইদৰে 10-12 দিন দি চাওক 10-12 দিনৰ পিছত লাগিলে আপুনি 15-20 দিনলৈকে দি চাওক আপুনি নিজেই এটা পৰিৱৰ্তন দেখি পাব আৰু সেই পৰিৱৰ্তনটো দেখিলে আপুনি গম পাই যাব যে আপোনাৰ কামত দিছে এতিয়া চাওঁ তৃতীয় উপায়টো আপুনি ৰাতিপুৱা সদায় 30 গ্ৰামকৈ তিল খাব প্ৰায় তিল খোৱা স্বাস্থ্যৰ পক্ষে খুবেই ভাল তিলটো চাটনি হিচাপে খাব পাৰে ভাতৰ লগত চুলি ক'লা হোৱাৰ উপৰিও দীঘল আৰু সুন্দৰ হয় লগতে চুলি সৰা আৰু অকালতে পৰা বন্ধ হয় গতিকে আপোনালোকে তিল খাওক তিল খোৱাটো স্বাস্থ্যৰ কাৰণেও ভাল আৰু আমাৰ চুলিৰ কাৰণে ভাল ই চুলিৰ কাৰণে খুবেই প্ৰয়োজনীয় তিলৰ তেলো আপুনি ব্যৱহাৰ কৰিব পাৰে চুলি সানিবৰ কাৰণে এইটো এটা খুব ভাল তেল হয় এতিয়া তাৰ পিছৰ উপায়টো চাওঁ আহক আপোনালোকে তুলসী পাতৰ ৰস আৰু আমলখি থেতেলিয়াই 15 পৰা 20 মিনিট সময় মূৰত ঘঁহিলে অকালতে চুলি সৰা বন্ধ হয় গতিকে এইদৰে আপুনি সানক আপোনাৰ চুলি সৰা বন্ধ হ'ব বাৰু মই মানিছোঁ বন্ধ 100% নাই হোৱা কিন্তু কিছু পৰিমাণে হ'লেও কমিব মানে কেইদিনমান বেছিকৈ আপোনাৰ মূৰত কেইটামান চুলি থাকিব এইখিনি মতে কৰিলে আপোনাৰ যদি টপা 5 বছৰ হ'ব লাগিছিলে আপুনি হ'ব 10 বছৰ তাৰ পিছৰ উপায়টো চাওঁ আহক আপুনি ৰঙা জবাৰ 5টা বা 6টা পাত খুন্দি মূৰত আধা ঘণ্টাৰ প্ৰলেপ লগাব পাৰে ৰঙা জবাৰ ফুল গছ এটা লগাই ল'ব আৰু নিজেই তাৰ পৰা পাতবিলাক পিচি পেলাই মূৰত প্ৰলেপ দিব 5টা 6টা পাত পিছা বেছি ডাঙৰ কথা নহয় নিজে পাৰিব ঘৰৰ মানুহেও কৰি দিব পাৰিব এতিয়া চাওঁ আহক নেক্সট উপায়টো আমৰ বীজৰ হাঁহ দুটা থেতেলিয়াই তাক এবাটি পানীত তিয়াই ৰাখি ৰস বাহিৰ হ'লে সেই পানীৰে মূৰ ধুব লাগে এইদৰে চেষ্টা কৰি চাওক আপোনালোকৰ ইমানখিনি উপায়ৰ ভিতৰত কোনোবা না কোনোবাটোৱে কামত দিব আপোনালোকে নিজেই চাব পাৰে কাৰণ এইখিনি বনদৰৱ হয় আৰু ইয়াৰ কোনো সাইড ইফেক্ট নাই আৰু এইখিনি আপোনাক উপকৃত কৰিবই বুলি মই আপোনাক ক'ব পাৰোঁ লগতে এটা কথা যদি আপোনাৰ বেছিকৈ উফি হৈ পেলাই যদি আপোনাৰ চুলি সৰে তেতিয়াহ'লে চোকা কলখাৰণীৰে মাটিমাহ সিজাই মূৰ ধুব তেতিয়া আপোনাৰ উফি কমিব বা ঔটেঙাৰ বীজ লগাব পাৰে এইবিলাক চুলিৰ কাৰণে খুবেই ভাল এতিয়া চুলিৰ কাৰণে কিছুমান পথ্য আছে সেইবিলাক খালে চুলিখিনি বাঢ়িবৰ কাৰণে হওক নখৰাকৈ ৰাখিবৰ কাৰণে হওক বহুত সহায় কৰে এতিয়া চাওঁ আহক পথ্যখিনি কি কিনো আমি খাব লাগে এতিয়া চাওক আয়োডিনযুক্ত খাদ্য খোৱাটো আমাৰ খুবেই প্ৰয়োজন আয়োডিনযুক্ত খাদ্য আমাক এনেও শৰীৰত দৰকাৰ কিন্তু চুলিৰ কাৰণে খুবেই প্ৰয়োজন তাৰপিছত নাৰিকল তেল আপুনি মূৰত লগাব লাগে আৰু এটা কথা মহাভিংগৰাজৰ তেল চুলিৰ কাৰণে খুব উপকাৰী মই বিশেষকৈ মহাভিংগৰাজৰ তেলটো ইউজ কৰোঁ কাৰণ মই এই মহাভিংগৰাজৰ তেলটো ইউজ কৰি ভাল পাইছোঁ গতিকে আপুনিও লগাই চাব পাৰে তেলটো অনলাইনে আপুনি কিনিব পাৰে তলত মই দি দিম বাৰু লিংক সেই লিংকটোৰ পৰা গৈ পেলাই আপুনি এমাজনৰ পৰা মহাভিংগৰাজৰ তেল ইউজ কৰি চাব পাৰে দামো বেছি নহয় লগতে আপুনি বৰমানিমুনি গৰু গাখীৰৰ সৈতে খোৱাটো আপোনাৰ কাৰণে ভাল আৰু যদি আপুনি পাৰে দুবৰি বনটো আজিকালি প্ৰায় পাবলৈ দিগদাৰেই তথাপিও যদি পায় দুবৰি বনৰ ৰসেৰে আপুনি মূৰ ধুব পাৰে সেইটো আপোনাৰ কাৰণে উপকাৰী এতিয়া কথা যে কি কৰিব নালাগে কি কৰিব নালাগে মানে আৰু চুলি সৰাহে যি টি মূৰত বস্তু সানিব নালাগে 1 নম্বৰ কথা 2 নম্বৰ কথা আপুনি এক্সপেৰিমেণ্ট নকৰিব যে এইটো চেম্পু সানিলেও কামত নাই দিয়া আকৌ 1 মাহ 2 মাহ চলাই পেলাই আকৌ বেলেগ এটা চেম্পু ইউজ কৰিলোঁ এইদৰে আপুনি যদি 10টা চেম্পু ইউজ কৰি থাকে তো এক্সপেৰিমেণ্ট কৰোঁতে আপোনাৰ মূৰত এক্সপেৰিমেণ্ট কৰিবলৈ চুলি নথকা হ'ব গতিকে এক্সপেৰিমেণ্ট নকৰিব আৰু লগতে অযথা চিন্তাবিলাক লৈ টেনশ্যনবিলাক লৈ মূৰটো বেছি গৰম কৰি নাৰাখিব নহ'লে আপোনাৰ চুলি সৰা কেতিয়া বন্ধ নহ'ব এইখিনি যদি আপুনি মানি চলে মই ভাবোঁ আৰু আশা কৰোঁ আপোনালোকৰ চুলি সৰাটো 100% নহ'লেও কিছু পৰিমাণে হ'লেও কমিব আৰু আপোনাৰ মনটো ভাল লাগিব এইখিনিয়ে আৰু বাকি নেক্সট টাইম ভিডিঅ'টো মই চুলি পকাক লৈ পেলাই বনাম বাকি এইখিনি মানি চলিব যিমানখিনি পাৰে আৰু মোক জনাব কমেণ্ট কৰি বাকি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ইমানখিনিয়ে বাই